লগতে মোৰ সুবাহু লৰিছে। কোনোবা মহৎ পুৰুষৰ ক'ৰবাত আৱিৰ্ভাৱ হৈছে। বালক সকলো প্ৰকাৰৰ দৈৱজ্ঞ গুণেৰে আশীৰ্বাদ বস্তু নাম ৰখা হৈছে। নমস্কাৰ বন্ধুসকল, মায়ামাৰা সত্ৰৰ গুৰু অনিৰুদ্ধদেৱৰ জন্ম আৰু মৃত্যুৰ স্থানৰ বিষয়ে কিছু কথা জানো আহকচোন এই ভিডিঅ'টোৰ মাধ্যমেৰে। অনিৰুদ্ধদেৱৰ জন্ম হৈছিল 1475 শকৰ 15 বহাগ তাৰিখ বৃহস্পতিবাৰে শুক্লা নৱমী তিথিত। জন্মস্থান হৈছে বৰ্তমানৰ লখিমপুৰ জিলাৰ ধলপুৰৰ অন্তৰ্গত ডকুৱা গাঁৱৰ বিষ্ণু বালিকুঞ্চি। তেওঁৰ জন্মৰ নাম হৰকণ্ঠ আৰু পিতৃ গুণ্ডাগিৰি ভূঞা, লখিমপুৰ, বিহিপুৰ, বৰ্তমানৰ বিহপুৰীয়া, নাৰায়ণপুৰ, ধলপুৰ আৰু কলমপুৰ। এই পঞ্চপুৰৰ শাসনকৰ্তা আছিল গুণ্ডাগিৰি ভূঞা, অৰ্থাৎ অনিৰুদ্ধদেৱৰ পিতৃ। কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰত উল্লেখ থকা অনুসৰি পশ্চিমে বিশ্বনাথৰ পৰা পূবে লখিমপুৰলৈকে এই বিস্তৃত অঞ্চলত শৈৱ আৰু শাক্ত উপাসনাৰ স্থল আছিল। বিশ্বনাথৰ শিৱদৌল, বৰঙাবাৰীৰ কল্যাণী থান, কলাবাৰীৰ বৰকালিকা থান, মাঘনোৱাৰ দৌল, গণকদলনিৰ পেটুৱা গোসানী থান ইত্যাদিৰ বৰ্ণনা পোৱা যায়। সেই সময়ত বৰ্তমানৰ নাৰায়ণপুৰ, গহপুৰ আদি অঞ্চলত সংস্কৃত টোলৰ ব্যৱস্থা আছিল। চৰিত পুথিত থকা মতে, কোন গুৰু সংসাৰক কৰিবেক পাৰ, মনত বিচাৰি প্ৰভু কৰিলন্ত সাৰ। ভৱানীপুৰত আছে শ্ৰীমন্ত গোপাল, তাহান পাশক গ'লে মোৰ হৈব ভাল বুলি শিক্ষান্তত হৰকণ্ঠই অৰ্থাৎ অনিৰুদ্ধদেৱে 1520 শকত যাত্ৰা কৰি ভৱানীপুৰীয়া গোপালদেৱৰ ওচৰত প্ৰায় 3.5 বছৰ ধৰ্মশিক্ষা গ্ৰহণ কৰে। বিদ্যাবেলাত গোপালদেৱে তেওঁক ধৰ্মাচাৰ্য পাতি নাম দিলে অনিৰুদ্ধ। এই সম্পৰ্কে চৰিত পুথিয়ে এইদৰে কয়: হৰকণ্ঠগিৰি পৰম নিপুণ, অন্যথ্ৰ শাস্ত্ৰৰ পথ কৰিয়া নিৰোধ। ভকতিৰ পথে মাত্ৰ কৰাইবেক বোধ, এতেকেহে আন নাম হৈবে অনিৰুদ্ধ। গোপাল আতাই মাধৱ গুৰুৱে দিলা মোক সেই শাস্ত্ৰ, তুমি বিনে এই শাস্ত্ৰৰ আছে কোনো পাত্ৰ বুলি মাধৱদেৱৰ পৰা তেওঁ পোৱা শাস্ত্ৰভাগী প্ৰিয় শিষ্য অনিৰুদ্ধৰ হাতত তুলি দিলে। লগতে উপদেশ দিলে: মধুমতী মায়াৰ তুমি শিৰত চৰি, মৰ দিয়া মায়াক থাকা ধৰ্মক আচৰি। গুৰুৰ আজ্ঞা শিৰত লৈ মায়াক মৰ্দন অৰ্থাৎ ছেদ কৰি একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰাৰ হেতুকে এই ধৰ্মৰ অনুগামী সম্পাদায়ক মায়ামৰা বুলি কোৱা হয় বা বিশ্বাস কৰা হয়। গোপালদেৱৰ ওচৰৰ পৰা উভতি আহি 1601 খ্ৰীষ্টাব্দত নিজৰ জন্মস্থান ডকুৱাৰ বিষ্ণু বালিকুঞ্চিত নামঘৰ মণিকূট সাজি মহাভাগৱত শাস্ত্ৰ স্থাপন কৰি সকলো জাতি জনজাতিৰ লোকক শৰণ দিয়ে। এনেদৰে ধৰ্ম প্ৰচাৰ কাৰ্যত মনোনিৱেশ কৰি থকা অৱস্থাতে ধলপুৰ, নাৰায়ণপুৰ, বিহুপুৰ, বৰ্তমানৰ বিহপুৰীয়া অঞ্চলত সমীপৱৰ্তী উত্তৰ দিশৰ বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ পৰা দফলাসকলে আহি সঘনাই উপদ্ৰৱ কৰাত অতিষ্ঠ হৈ 1606 খ্ৰীষ্টাব্দত বিহপুৰীয়া সমীপৰ বাঁহগৰা দেউৰী গাঁৱৰ পশ্চিম দিশে মৰনৈৰ পাৰত সত্ৰ প্ৰতিষ্ঠা কৰে। 1528 শক বহু শিষ্য ভকত সমন্বিতে 64 বিঘা মাটিত ঢাপ মাৰি শাৰী শাৰীকৈ নাহৰ গছ ৰুই উত্তৰ দিশে 4 বিঘাৰ এটা পুখুৰী খন্দুৱাই মণিকূট সাজি এই থান স্থাপন কৰা হৈছিল। তাৰ পৰাই থানৰ নাম নাহৰতী হ'ল আৰু এই স্থানতেই অনিৰুদ্ধদেৱৰ তিৰুভাৱ ঘটিছিল। গতিকে মহাপুৰুষজনাৰ কিছু আভাস আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব।